হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ ধুনীয়াকৈ এটা খানা খাবলৈ এঠাইত খুব সুন্দৰ জেগা আৰু কেনেকুৱা হয় কি হয় আপোনালোকক প্ৰত্যেকটো মুহূৰ্তত আপোনালোক খুৰা খুৰী পেহা পেহী নানা নানী আবু আইতা ভাই ভনী সকলোৱে হৈছে আমাৰ ৰান্ধনী। নমস্কাৰ আজি খানাটো খুব ধুনীয়া খানা বনাই আৰু এই হৈছে মোৰ বন্ধু দিগন্ত। মানে আমাৰ ট্ৰেক্টৰ বা জেচিবি লগত একেলগে জড়িত আৰু এই হৈছে মোৰ দাদা আচলতে বন্ধুস্বৰূপ। দাদা দুআষাৰ আপুনি কৈ দিয়ক আপোনাৰ মানে আজিৰ যিটো আমি খানা খাম আপোনাৰ অনুভৱ কেনেকুৱা হৈছে, আমি কিহক লৈ খাম, কিহৰ কাৰণে খাম, অকণমান আপুনি দুআষাৰ কৈ দিয়ক। সুন্দৰ অনুভৱ। প্ৰথম কথা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ অসমবাসী। নিশ্চয়। তো আজি খানাটো হৈছে আমাৰ এজন ভাইটিয়ে আমাৰ কাৰাটেৰ মাষ্টৰ হয়। তেওঁ খুব ধুনীয়া মানে খেলে আমাৰ প্ৰাইজ আনিছে। তাৰে এটা আমাক খানা দিছে, সোণৰ পদক আনিছে। খেলখন ক'ত হৈছিলে? কেলকাতাত। সেইটোকে লৈ আমি আৰম্ভ কৰিলোঁ মানে ভোগালী বিহু। প্ৰথমটো ভোগালী বিহুৰ খানা যেনে আমি ফাৰ্ষ্ট টাইম খাম আৰু এই হৈছে মোৰ বন্ধু অতিকৈ মৰমৰ। এইখন বাগানতে ধুনীয়া বস্তু কিছুমান আছে। আপোনালোকে যদি চাই নহয়, হৈছে কুঁহিয়াৰ, কি ধুনীয়াকৈ এখন সুন্দৰ বাগান আৰু লগত আছে খুব সুন্দৰ হৈ উঠিছে। আপোনালোকে আশীৰ্বাদ কৰক। লগতে জলকীয়াও আছে, জলকীয়া আৰু আগৰ ফালে দেখুৱাব আপোনালোকক আছে বহুত সুন্দৰ বস্তু। আপোনালোকে চাই থাকক আজিৰ ভিডিঅ'টো। এই পকা জলকীয়া আৰু লগতে এই হৈছে এটা অন্য বেলেগ পানীলাও, আমাৰ লোকেল পানীলাও। এইটো লাওটো বেলেগ আৰু সেই লাওটো বেলেগ। পথাৰ আমাৰ ভৱিষ্যত আমাৰ। এই হৈছে সুন্দৰ জলকীয়া। এইবিলাক হৈছে নহৰু। আৰু এই দাদাজনে আমাৰ এইখিনি খুব কষ্টকৈ আলু ৰুইছে। ইয়াত ধৰক কিছুমান অমিতা আছে, মালভোগ কল আছে, জলকীয়া আছে। আপোনালোকে চাই লওক বাৰু। এয়া অমিতা, ধুনীয়া অমিতা লাগি আছে। আপোনালোকে আশীৰ্বাদ কৰিব, এওঁ যাতে ভৱিষ্যত ভাল হয় সেই আপোনালোকে ঈশ্বৰৰ ওচৰত আশীৰ্বাদ কৰিব। দাদা কিবা এটা কৈ দিয়ক। বহুত কষ্ট কৰি এইবিলাক বনাইছিলোঁ, কিন্তু বহুত দুখৰ কথা মানে সঁহাৰি কোনো চাইডৰ পৰা নাই। সেয়েহে মই অসমবাসীৰ ওচৰত, ৰাইজৰ ওচৰত হাতযোৰ কৰিছোঁ, যাতে মোক কিবা অকণমান সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু উন্নতমানৰ কিবাকিবি ফল মূল কৰিব পাৰিম, সেই আশাৰে মই আপোনালোকৰ ওচৰৰ পৰা। ঠিক আছে, আপুনি এই দুআষাৰ কৈছে মানে অসমবাসী ৰাইজে যাতে দেখা পায় আৰু লগতে আমাৰ ধৰক চৰকাৰো যাতে কিছু সহায় সহযোগিতা আগবঢ়ায়, সেইখিনি মই কামনা কৰিছোঁ। তেখেতসকলে কৰক, ভাল হওক আৰু মানে চৰকাৰে যাতে অকণমান সহায় কৰে, মই সেইটোৱে আপুনি কামনা কৰিছে। আৰু লগতে আমি দেখুৱাই আছোঁ এতিয়া ধুনীয়া কিছুমান বাগানত কি আছে বাৰু। এই নতুনকৈ অমিতা হৈ উঠিছে, সৰু অমিতা, মানে সৰু অমিতা ডাঙৰ সৰু গছ ডাঙৰ ফল, মানে ফাটা যিবা ওলাই কিবা কথা আছে। আকৌ এটা বেলেগ প্ৰজাতিৰ অমিতা। এইটো আচলতে এটা কি হাইব্ৰিড নে? এইটো হাইব্ৰিড। খুবেই ধুনীয়া। মনু চনু দেখাতে খুব ধুনীয়া। আৰু এইটো এটা অন্য প্ৰজাতি, আচলতে লোকেল এইটো একদম চাপৰ পৰা লাগিছে মিহিকৈ। চক নাখাবা দেই বাইদেউ। এয়া মানে উটুমি দিছে আৰু এইবিলাক বন্ধাকবি এয়া নতুনকৈ হৈ উঠিছে। আৰু লগতে এইবিলাক মটৰ এইটো মটৰ আৰু হৈছে মূলা। এই হৈছে আমাৰ গোবৰ, কিন্তু একদম তেওঁ লোকেল কৃষক, কাৰণ এওঁ কেতিয়াও মানে বাহিৰা সাৰ দিয়া নাই। ইয়াত গোবৰেৰে বা ধৰক জাবৰ জোথৰেৰে এইবিলাক খেতি কৰিছে। এইবিলাক হৈছে বিন। অনুপম, যাৰ নামেই হ'ল পৰিচয়। আজিৰ খানাটো আমাক আজি কোনে দিলে, কিহৰ কাৰণে দিলে, অকণমান দেখক এই সকলকো। এই মৃণাল ভাইটিও আছে লগত। খানাটো বিষয়ে কোৱা। খানা খুব ধুনীয়া। আজি খানাটো মই বিশেষ নকওঁ বাৰু, দি পেলাই বোলে ক'ব নাপায়। এইটো আমাৰ আজি ব্যতিক্ৰমী এটা
আমাৰ খানাটো হ'ল আমি অসমৰ পৰা 8জন খেলুৱৈ লৈ গৈছিলোঁ। এই খেলুৱৈকেইজন আমি ভাল সফল পোৱাৰ কাৰণে আমাৰ লগৰ বুলিও ক'ব পাৰি আৰু আমাৰ দাদা স্বৰূপ গোটেইকেইজন তেখেতসকলে মানে এটা এনে আৰু পাৰ্টি হিচাপে নহয়, এনে এটা মানে ফূৰ্তি হিচাপত মানে আমি খানা এটা খাম বুলি আজি গোটেইকেইটাই ওলাই আহিছোঁ। 8জনৰ ভিতৰত কোনে কি পালে কৈ দিব। 8জনৰ ভিতৰত তন্ময় ডেকা নামৰ ল'ৰাজনে খুব সুন্দৰ পৰিৱেশন, তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম। আৰু হৃষিকেশ আৰু হৰজ্যোতি দাসৰ 2জন ল'ৰা, তেওঁলোকে চিলভাৰ ৰূপৰ পদক পাবলৈ সক্ষম আৰু বাকী 5জন আমাৰ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম। নামকেইজন তন্ময় দাস, পাৰ্থপ্ৰতিম ঠাকুৰীয়া, আমাৰ সোণাপুৰ কাৰাটে একাডেমীৰ ল'ৰা, আমাৰ চাংচাৰি নিচেই কাষৰ সোণাপুৰ কাৰাটে একাডেমীৰ ল'ৰা। খুব ভাল পৰিবহণ কৰিলে, আমি তাকে লৈ বহুত গৌৰৱবোধ কৰোঁ আৰু অহাবাৰ আকৌ আমি ভাল ল'ৰা ছোৱালী বাহিৰত খেলিবলৈ লৈ যাম বুলি আশা কৰিলোঁ। সকলোৱে সহায় সহযোগিতা কৰিলে নিব পাৰিম বুলি মই ভাবোঁ আৰু এইবাৰ আমি হেডচাৰলৈ যাওঁ। সঁচাকৈ ভাল লগ পাই বহুত ভাল লাগিল। আপোনালোকৰ ধন্যবাদ যাচিছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ। আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকৰ আশীৰ্বাদত আমি সঁচাকৈ বহুত সুখী। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হয়তো আমাক সোণাপুৰ কাৰাটে একাডেমীৰ মানে এই গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোকে সদায় আমাক আশীৰ্বাদ কৰিব, আমি যাতে আগে যাব পাৰোঁ। ঠিক আছে হ'ব। তামক মজা গৰম হাঁহৰ মাংস গৰম খাওঁহে কথা। মানে মাজুলী অসমৰ যিটো কয় আধা সিজা আধা কেঁচা, কিছুমান বস্তু দিবলগীয়া আছে বাৰু, লাহে লাহে দি থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে কিন্তু চাওক, আমি খাম। আলু আৰু হ'ল তোমাৰ এইটো অমিতা, আলু অমিতা মাংসৰ মিশ্ৰণ হৈ আছে। আলু অমিতা মাংস একেলগে মিশ্ৰণ কৰি আমি এতিয়া ভাজনি মাৰি আছোঁ। ক'লে আৰু ভাষা নাই, আপোনালোকে হয়তো দেখা পাই গমে পাইছে কেনেকুৱা সোৱাদ হৈছে না হোৱা নাই। আপোনালোকে খালে গম পালে হয় কি কমে, কি মজা মস্ত মজা। পানী দিব হৈছে নে কি হোৱা নাই? পানী দিম, ইয়াত অকণমান চাউল দিম, দি পোলাও খাম। পোলাও খোৱাটো চাব লাগিব দেই, কিন্তু যেতিয়া আমাৰ এই পানী আমি দি দিলোঁ অকণমান খোৱাৰ কাৰণে উঠে শৰৎ দৈ পানী ঢালিলে এতিয়া মানে পানী মন্ত্ৰটো মাতি পেলাই ভাল লাগিলে। বনোৱা হৈ গ'ল। মই বাছ এখন 400 আৰু 200
কেনেকুৱা আছে কেনেকুৱা আছে মানে জনাবলৈ ভাষা নাই আচলতে ইহঁতৰ ওপৰত যাবি এইবাৰ যিজনে খাইছে অমিতা আৰু মানে হাঁহৰ মাংস অনুভৱ তেওঁ কৰিব পাৰিব আৰু লগতে বনোৱাৰ কিছুমান কথা আছে মুখে জীৱত পইচা জমা দিলে হ'ল অমিতা তাতে চবে খাব সুন্দৰ অমিতা অমিতা মই নিজে অনুভৱ কৰি মই নিজে কৈছোঁ খুব টেষ্টি ভাষা নাই মই এক্সট্ৰিছে 8,000 বুন্দা কৈছে 7,000 পোলাও বনাই আছো এয়া হাঁহৰ মাংস আৰু অমিতা আপোনাৰ এইটো জহা চাউল পোলাও বনাম এইটো জহা চাউল পোলাও বনাই আছো কেনেকুৱা হয় আপোনালোকে চাই থাকিব আৰু আপোনালোকো এসাঁজ মাহৰ বিহুত খাওক খোৱাৰ কাৰণে অকণমান চেষ্টা কৰক দি আছো ইয়াত অকণ মাংস আছে পানী দিয়া হৈছে যেতিয়া পানী অকণমান লাগিব কিন্তু কাৰণ চাউলৰ পৰিমাণ পানীটো হ'ব লাগিব এইটো কি বনাইছে পোলাও হয় পোলাও এইটো মাংস আছে ইয়াত আলু কিহৰ মাংস এইটো হাঁহৰ মাংস হাঁহৰ মাংসৰ পোলাও এইটো হাঁহৰ মাংস বাদামো আছে ইয়াত বাদাম হাঁহৰ মাংসৰ পোলাও নে কি হাঁহৰ মাংসৰ পোলাও হ'ব লাৰি দি আছো চাওঁ হাঁহৰ মাংস দেখুৱাই দিছোঁ বাৰু এইটো আপোনাৰ ওচৰত আছে এইটো কাঠালিটো আপোনাৰ ওচৰত আছে লাইৰক মই বাহঁতে লাৰিছোঁ এইটো চাউল আৰু ইয়াত মাংস আছে কেনেকুৱা হয় কি কথা বতৰা আপোনালোকে দেখুৱাম ইয়াত পানী লাগিব কিন্তু পানী হালধীয়া কি বস্তু এইটো যিটো হালধীয়া এইটো হ'ল অমিতা আৰু এইটো অমিতা আৰু এইটো হ'ল নহৰু ইয়াত নহৰু আছে এইটো নহৰু গোটা নহৰু আপোনালোকেও খাব পাৰে গোটা নহয় কিহৰ কাম কৰে প্ৰেছাৰৰ কাম কৰে কাৰণ এইটো আৰু ডাইজেষ্ট কৰে আচলতে হজমি শক্তি বাঢ়ায় আমাৰ এইটো হ'ল প্ৰকৃতিৰ বস্তু অকণমান পানী দিয়ক পানী দি নিদিওঁ নেকি অকণমান দেৰি কৰি দিম ইয়াত পানী নলৈ ভাতটো উঠি যায় নন কেমেৰাটো দেখি লোৱা এই পোলাও বনাই আছোঁ এই চাউলবিলাক সিজি উঠা নাই বাৰু অকণমান টাইম লাগিব আৰু আমি খোৱাৰ টাইমত আপোনালোক দেখুৱাম কেনেকুৱা হয় এই পোলাও হ'ব নে কি হ'ব নাজানো আৰু আমি বনাইছো আজি প্ৰথমবাৰ চাওঁ হাঁহে আৰু কি বুলি কয় অমিতা চাউলে মিলাই দিছো খাৱাহে কথা আৰু আমাৰ পোলাও হ'ব বুলি কবই যোনবোৰ কিন্তু হ'বনে নহয় নাজানো আৰু পথাৰত খোৱা খানাৰ জুতি বেলেগ আচলতে পথাৰত খোৱা খানাৰ সম্পূৰ্ণ জুতি বেলেগ মানে কেঁচা হ'লেও ভাল লাগে পকা হ'লেও ভাল লাগে আপোনালোকে হয়তো পথাৰত খানা খাই নাখায় নাজানো আচলতে আমাৰ কিন্তু খুব মানে ফূৰ্তি লাগে পথাৰত যেতিয়া আমি সৰু সৰুতে খানা খাইছিলোঁ নাৰা বা খেৰেৰে তেনেকৈ মানে ভাত সিজাওঁ তেনেকৈও আমাৰ ভাল লাগে আৰু এই বস্তুখিনি ধৰক সোৱাদ নহ'লে আমাৰ ক'বলগীয়া একো নাই সোৱাদে সম্পূৰ্ণ বেলেগ আৰু গাঁৱলীয়া পৰিৱেশ আৰু তাৰোপৰি গোটেই আমাৰ গাঁৱলীয়া বস্তু হয় হাঁহ আমাৰ গাঁৱৰ চাউল গাঁৱলীয়া জুই আমাৰ গাঁৱলীয়া কাৰণ গেছ নহয় চৰু আমাৰ খাটি আমাৰ ৰহুনো ঠাৰা ওলাই আছে এইটো নহৰু ডাইৰেক্ট পেলাই দিছোঁ ডাইৰেক্ট ঠাৰা ওলাই আছে এইটো খুব ভাল লাগিব খাই এইটো ৰহুনো গোটেই গাঁৱলীয়া পৰিৱেশত আমি খাইছোঁ আৰু নিমখ হৈছে নে নিমখটো বাৰু বেলেগ কথা অকণমান আৰু সিজিবলগীয়া আছে ভালদৰে সিজা নাই পানী আৰু লাগে ষ্টাৰ্ট এয়া হৈছে আপোনাৰ খিচাৰিও হয় পোলাও হয় এটা মাংস আছে আৰু এইবোৰ আমি খাই আছোঁ সদায় খুবেই ধুনীয়া অকণমান ধুৱাই আছে চকুত অসুবিধা কৰিছে একো নাই প্ৰদীপে খাইছে কৈ দিছোঁ অলপ প্ৰদীপ কিন্তু তোমাৰ আজি যিটো তুমি পোলাও খালা বা খিচাৰি খালা সঁচাকৈ কেনেকুৱা লাগিছে তুমি অসমীয়া সঁচা কথাটো কোৱা ইমান ধুনীয়া খানা আছে কোনো মানে হেৰি থলুৱা মানে মছলা আদা নহৰু ধুনীয়া এইবোৰ যে আমি খানা খাব পাৰোঁ নহৰুটো পৰা নাই বৰ ভাল লাগে কলৰে পাততে কাউৰী পৰে কিন্তু আমি বিজুলাই কি ক'ব কলৰ পাতত খোৱা নাই আমি অত্যাধুনিক অনুভৱ কেনেকুৱা আজি খানাটো বৰত নতুন খানা এটা খাইছোঁ বা খাই পোৱা নাছিলোঁ এনেকৈ সুন্দৰ হৈছে নাই ভাবাটো ফুল হ'ল
ভাল হৈছে হয় এতিয়া চালাড কাটা আমি ফুড পিছত লাষ্ট ভিডিঅ'টো শেষ কৰিছোঁ আমি তো কৈ দি ইতিমধ্যে আমি ভিডিঅ'টো শেষ কৰিলোঁ আৰু আপোনালোকে ভাল বেয়া প্ৰত্যেকটো কথা মোক জনাব আশা থাকিল প্ৰত্যেকজন দৰ্শক শ্ৰোতাক মই হাতযোৰ কৰিলোঁ মোৰ ফালৰ পৰা আপোনালোকে যদি ভালো হয় জনাব যদি বেয়াও পায় নিশ্চয় কমেণ্ট কৰি জনাব বাই বাই